নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো অসমৰ প্ৰত্যেকগৰাকী জনতাৰ বাবে ডাঙৰ খবৰ আজি অসমৰ লাখ লাখ জনতাৰ বাবে কেইখনমান চৰকাৰী আঁচনিক লৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল মানুহে এই ভিডিঅ'টো ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এই ভিডিঅ'টোত পিএম কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকলৰ আঁচনিক লৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম তেন্তে আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল পিএম কিষাণ সন্মান নিধি আঁচনিক লৈ যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে যিসকল কৃষকে পিএম কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু বৰ্তমানে পিএম কিষাণ আঁচনিত টকা নাপায় সেইসকল কৃষকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম যিসকল কৃষকে পিএম কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু পিএম কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকল কৃষকে কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম এই তিনিটা কাম কৰাৰ পাছত একেলগে 6000 টকা কৃষকসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব পিএম কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ প্ৰদানৰ সময়ত এই কেইটামান কাম কৰিব লাগিব বাধ্যতামূলক KYC নকৰাসকলে বঞ্চিত হ'ব ধন লাভৰ পৰা 20 নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক KYC লগতে লেণ্ড সিডিং কৰা নাই আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেনেকুৱা ক্ষেত্ৰতো সোনকালে কৰি লওক এই কেইটা কাম লগতে এতিয়াৰে পৰা পিএম কিষাণ আঁচনিৰ সুবিধা লাভ কৰিবলৈ পিএম কিষাণ হিতাধিকাৰীসকলে কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে এতিয়া আপোনালোকক দিবলৈ লৈছো পৰৱৰ্তী গুৰুত্বপূৰ্ণ আঁচনিক লৈ এই আঁচনি হ'ল অৰুণোদয় আঁচনি চৰকাৰে মহিলা কল্যাণৰ হকে ৰূপায়ণ কৰা আঁচনিসমূহৰ ভিতৰত এখন আঁচনি হ'ল অৰুণোদয় আঁচনি এই আঁচনিৰ অধীনত মহিলাসকলে মাহিলী 1250 টকাকৈ লাভ কৰে এই আঁচনিৰ জৰিয়তে মহিলাসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ বাবে আৰু চিকিৎসা সম্বন্ধীয় খৰচৰ বাবে অসম চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে 2025 চনত অৰুণোদয় 3.0 মুকলি কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ অধীনত প্ৰতিটো বিধানসভা সমষ্টি 10,000 পৰিয়ালক সামৰি মুঠ 40 লাখ লোকক সামৰি লোৱা হ'ব বুলি দাবী কৰে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ লিষ্টত নাম নথকা মহিলাৰ বাবে সুখৰ খবৰ দিয়ে মুখ্যমন্ত্ৰীয়ে অহা ছেপ্টেম্বৰ মাহত সোমাব নতুনকৈ আবেদন কৰা মহিলাৰ অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় আঁচনিক সকলোকে আবেদন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী এতিয়া আপোনালোকক দিবলৈ লৈছো পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ যদি আপুনি পিএম কিষাণ হিতাধিকাৰী হয় তেন্তে আপোনালৈ এটা জৰুৰী খবৰ আপোনাৰ যদি ধান বিক্ৰী কৰিব পৰাকৈ আছে তেন্তে পলম নকৰি আপোনালোকৰ ওচৰৰ কৃষি বিভাগৰ ওচৰত খবৰ কৰিব পাৰে কাৰণ ধান বিক্ৰীৰ ক্ষেত্ৰত এতিয়াৰে পৰা ৰাজ্য চৰকাৰে প্ৰদান কৰিব অতিৰিক্ত 250 টকাকৈ বৰ্তমানৰ পৰা প্ৰতি কুইণ্টেল ধানৰ ন্যূনতম সমৰ্থন মূল্য হ'ব 2550 টকাকৈ ঠিক তেনেদৰে সৰিয়হৰ ক্ষেত্ৰতো প্ৰতি কুইণ্টেলত 500 টকাকৈ অতিৰিক্তকৈ দিয়াৰ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰ